ঐ ঐ ঐ তোৰ কি হৈছে? এতিয়া আহিলো এই দোকানখনত, ইয়াৰ পৰা লৈ যাওঁ এতিয়া। এইজন হৈছে এই ব্যক্তিজন। আমাৰ ঘৰত কাম কৰা একদম লাষ্টৰটো দিন। তো সেই গাইছো ৱেলকাম টু সুমন ব্লগ। আজিৰ ব্লগটো ঘৰত একদম নৰ্মেল ব্লগ হ'ব। চ' আপোনালোকে ভিডিঅ' চাই কেনেকুৱা সেইটো নাজানো, তো সকলোৱে নিশ্চয় কমেণ্ট কৰি জনাই দিব। যিহেতু আমাৰ ফাৰ্ষ্ট ফাইনেল এক্সাম আছে, চ' আমাৰ স্কুল টিউশ্যন চব বন্ধ হৈছে এতিয়া পঢ়িব লাগে পৰীক্ষাৰ কাৰণে। আৰু আজিকালি মানে মোৰ এই ৰুমটো মানে এই ৰুমটোত একদম ৰঙৰ কাম চাম কমপ্লিট হৈছে, কেৱল ইয়াত দৰ্জাখন লগাব আছে আৰু খিৰিকী আৰু ওপৰত ইয়াতে ৰং কৰিব আছে। তো আজি মানে মোৰ লং ব্লগ বনোৱাৰ প্লেন নাছিল, ভাবিলোঁ যে বহুদিন যিটো লং ব্লগ বনোৱা নাই, তো আজি এটা লং ব্লগে বনাই দিওঁ। আৰু আজি মানে ঘৰত কাঠৰ মিস্ত্ৰী আছে, চ' অলপমান হাল্লা চাল্লা আহিব পাৰে, সেইটো ইগন'ৰ কৰি দিওঁ। এতিয়া অকণমান পঢ়া পাতি কৰি লওঁ। তো এতিয়া মই পৰিস্থিতি পৰা উঠিলোঁ, এতিয়া বৰক আপোনাৰ কি কাম চলি আছে দেখাওঁ। তো ইয়াত মানে এতিয়া হৈছে দৰ্জাৰ ডিজাইন কাটি আছে ইয়াত, আৰু এতিয়া আপোনাৰ এটা বস্তু দেখাওঁ। ঐ ঐ ঐ তোৰ কি হৈছে? এনে আছে নেকি? তো এতিয়া এটা কাম হয়, আমাৰ যে দৰ্জাখন ৰেডি কৰি আছে লগৰ কাৰণে, তো এইখন আজি লগাব। তাতো এখন আছে, সেইখন ডিজাইন কাটা লগাব। তো তাৰ কাৰণে এই বস্তু নিব লাগে, তো তাৰ কাৰণে এতিয়া হাজিত বস্তু নিবৰ কাৰণে। তো এতিয়া আহিলোঁ এই দোকানখনত, তো ইয়াৰ পৰা এতিয়া বস্তু লৈ যাওঁ। তো এতিয়া বস্তু লোৱা হৈ গ'ল, লৈ যাওঁ ঘৰত নাস্তা লৈছোঁ। তো এতিয়া ঘৰে আহিলোঁ, থৈ দিলোঁ। তো এতিয়া বস্তু ইয়াতে থৈ দিলোঁ, তাৰমানে অকণ ডিজাইন কাটি দিলোঁ, আপোনালোক দেখাই দিয়ক। আৰু এতিয়া বঢ়িয়াকৈ চলাটো বন্ধ কৰিলোঁ। আৰু এতিয়া এইফালে দৰ্জাখন লোকৰ কাৰণে যুঁজা চলি আছে। এতিয়া তুই নহ'ব এতিয়া। A few moments later. তো এতিয়া পৰিস্থিতি গা পা ধুলোঁ, আৰু এইফালে এতিয়া সৌন্দৰ্য লগা হৈ গ'ল, আৰু ইয়াত এটা বঢ়িয়াকৈ লগ এটা লগাই দিছে। তো এতিয়া আপোনাক মানে গোটেই ঘৰটোৰ কাঠৰ কাম যিমানখিনি কাঠৰ কাম আছে, সেই গোটেইখিনি কাঠৰ কাম কৰা ব্যক্তিজনক একবাৰ দেখাই দিয়ক। এইজন হৈছে এই ব্যক্তিজন, আমাৰ ঘৰটোৰ কাম কৰি কেনে আহিছে। আৰু আজি আছে ইয়াতে আমাৰ ঘৰত কাম কৰা একদম লাষ্টৰটো দিন। তো এতিয়া কাম চাম বস্তু লাগিব, তো মই এতিয়া পথাৰৰ পৰা